নমস্কাৰ আপোনালোকক স্বাগতম জনালোঁ অসমীয়া ইউটিউব চেনেল নিউজ এইচএমলৈ। ইয়াতে আমি বিভিন্ন ধৰণৰ দেশৰ বা বাতৰি আলোচনা কৰোঁ। এতিয়া মই এটা গুৰুত্বপূৰ্ণ যেহেতু সকলোৱে গম পাইছে যে পুনৰ দুসপ্তাহৰ বাবে সমগ্ৰ দেশজুৰি বৃদ্ধি কৰা হ'ল লকডাউন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কোভিড-19ৰ বাবে দ্বিতীয়বাৰলৈ বৃদ্ধি কৰিছে লকডাউন। 17 মেলৈকে সমগ্ৰ দেশজুৰি লকডাউনৰ সময় বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনাযোগে। ডিজিষ্টাৰ মেনেজমেণ্ট এক্ট 2005ৰ অধীনত 4 মেৰ পৰা লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি এই সন্দৰ্ভত নতুন নীতি নিৰ্দেশনাও প্ৰস্তুত কৰা হৈছে। এতিয়াৰ পৰা সমগ্ৰ দেশক 3টা ভাগতে বিভক্ত কৰি এই লকডাউনৰ নীতি নিৰ্দেশনাসমূহ প্ৰয়োগ কৰা হ'ব। উল্লেখযোগ্য যে কোভিড-19ৰ সংক্ৰমণৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ বিভিন্ন জিলা বা অঞ্চলসমূহক ৰেড, গ্ৰীণ আৰু অৰেঞ্জ জোনত বিভক্ত কৰা হৈছে। ৰেড জোনসমূহত পূৰ্বৰ দৰেই কঠোৰভাৱে নিয়মসমূহ মানি চলিব লাগিব। অৱশ্যে গ্ৰীণ আৰু অৰেঞ্জ জোনত লকডাউনৰ নীতি নিৰ্দেশনা শিথিল কৰা হ'ব। এইখিনিতে লক্ষণীয় যে 30 এপ্ৰিলত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ বিভিন্ন জিলাসমূহক গ্ৰীণ, অৰেঞ্জ আৰু ৰেড জোন ৰূপে চিহ্নিত কৰিছিল। অসমৰ ধুবুৰী, গোৱালপাৰা আৰু মৰিগাঁও জিলাক অৰেঞ্জ জোনত অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে বঙাইগাঁৱৰ ক্ষেত্ৰত 4জন কৰোনাত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাছিল তেতিয়ালৈকে। সেয়েহে বঙাইগাঁও জিলাৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়া আপোনালোকে গম পাইছে। ৰেড জোনতে ইতিমধ্যে হ'ব বুলি আমি সকলোৱে জানো। 30 এপ্ৰিলত প্ৰকাশ কৰা তালিকা অনুসৰি গ্ৰীণ জোনসমূহত সেইসমূহ জিলাক অন্তৰ্ভুক্ত কৰা হৈছে যিসমূহ জিলাত 30 এপ্ৰিললৈকে কোনো কৰোনা সংক্ৰমিত ৰোগী নাই অথবা 21 দিনলৈকে কোনো কৰোনা ৰোগী চিনাক্ত নোহোৱা জিলাসমূহক গ্ৰীণ জোন, কৰোনা আক্ৰান্ত ৰোগী থকা জিলাসমূহ আৰু কম সময়ৰ ভিতৰতে কৰোনা আক্ৰান্ত ৰোগী জিলাসমূহক ৰেড জোন ৰূপে চিনাক্ত হৈছে। এই 2 জোনত অন্তৰ্ভুক্ত নোহোৱা জিলাসমূহক অৰেঞ্জ জোন ৰূপে চিনাক্ত কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। এই তালিকা ইতিমধ্যে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিছিল। স্বাস্থ্য মন্ত্ৰালয়ে গ্ৰীণ জোনসমূহৰ ক্ষেত্ৰত লকডাউনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰা বুলি ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি আন কি শিথিলতা গ্ৰীণ আৰু অৰেঞ্জ জোনসমূহৰ ক্ষেত্ৰত প্ৰদান কৰিছে সেই বিষয়ে মই আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'টিতে। জানক সবিশেষ লকডাউনৰ সময়ত একদমেই বাধ্যতামূলকভাৱে মানি চলিবলগীয়া এইকেইটা নিয়ম। অসমৰ গ্ৰাম্য অঞ্চলত চলি থাকিব MGA, নৰেগা আৰু আন নিৰ্মাণ কাৰ্য। গ্ৰামাঞ্চলসমূহত কৃষি কৰ্ম চলোৱাত বাধা নাথাকিব। বন্ধ থাকিব সকলো শ্বপিং মল, স্থল, ৰেল আৰু বিমান সেৱা বন্ধ থাকিব। সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে কোনো লোক বাহিৰত ওলাব নোৱাৰিব। গ্ৰাম্য অঞ্চলৰ দোকানসমূহ খোলা থাকিব। সকলো স্কুল, কলেজ, শিক্ষা অনুষ্ঠান বন্ধ থাকিব। 65 বছৰ ঊৰ্ধ্বৰ কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। শ্বপিং মল বাদ দি গ্ৰাম্যাঞ্চলত সকলো দোকান খোলা থাকিব পাৰিব। গ্ৰাম্যাঞ্চলত থকা উদ্যোগসমূহৰ কাম চলি থাকিব। ইটা ভাটা, খাদ্য উপাদান, কৃষি সামগ্ৰী পৰিবহণ, পশুপালন আদি কামত কোনো বাধা নাথাকিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। ৰাজহুৱা স্থানত কোনো লোকে সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও একদম ঘোষণা কৰিছে। চিনেমা হল, ৰেষ্টুৰেণ্ট আদি বন্ধ থাকিব লাগিব। অসমৰ 3খন জিলাত এতিয়ালৈকে ঘোষণা কৰা হৈছে অৰেঞ্জ জোন। এই জিলাকেইখন হ'ল ক্ৰমে মৰিগাঁও, ধুবুৰী আৰু গোৱালপাৰা। জিলা প্ৰশাসনে লকডাউনৰ নিয়ম কাৰ্যকৰী কৰিবলৈ জাৰি কৰিব 144 ধাৰা। এই সময়ছোৱাত সকলোৱে সামাজিক দূৰত্ব মানি চলিবই লাগিব। কোনো স্থানতে জনসমাগম হ'ব নোৱাৰিব। ব্যায়ামগাৰ, ষ্টেডিয়াম আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব। গৰ্ভৱতী মহিলা আৰু 10 বছৰৰ তলৰ শিশুসকল ঘৰতে থকাটো একদমেই বাধ্যতামূলক। ইতিমধ্যে সেইখিনি নিয়ম উলিয়াই দিছে। আমি এতিয়া সকলোৱে গম পালোঁ। গতিকে এই যে নীতি নিয়মখিনি মানি এই যে ইমান কাঢ়াকৈ 144 ধাৰা লগাই এই যে লকডাউন পুনৰ দুসপ্তাহ বৃদ্ধি কৰিছে, ইয়াৰো বহুত কাৰণ আছে। আমি সকলোৱে গম পাইছোঁ, ইয়াৰ নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আহক আমি সকলোৱে লকডাউন সুন্দৰকৈ মানো। হয়
কষ্ট হৈছে, যথেষ্ট কষ্ট হৈছে। কিছু এনেকুৱা লোক আছে যিসকলে হয়তো কেইদিনমানলৈকে নোখোৱাকৈ আছে, তেনেকুৱা বহুতো ব্যক্তি আছে। কিন্তু আমি ইমান দিন, আজি অতদিনে লকডাউন মানি নোখোৱা নোবোৱাকৈ কষ্ট কৰি লঘোণে ভোকে থাকি যি কষ্ট আমি কৰিলোঁ, সেই কষ্ট কিন্তু অথলে যাব যদিহে আমি এই দুসপ্তাহো খুব সুন্দৰকৈ লকডাউন নামানো। যদি আমি এই দুসপ্তাহো কষ্ট মষ্ট কৰি সেই সুন্দৰকৈ লকডাউন মানি চলোঁ, তেতিয়াহ'লে নিশ্চয় আমি এই কৰা কষ্টখিনি সাৰ্থক হ'ব। ভিডিঅ'টি চাই কেনেকুৱা লাগিল জনাব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। চেনেলটি লাইক কৰি থ'ব।